গাইছ অলকাশ ব্লগ চেনেলটোনো আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি এগ্ৰিকালচাৰৰ পৰা মানুহ আহিছে খেতি চাবলৈ। যিবিলাক আলু দিছিলে আমাক ৰুবৰ কাৰণে সেইখিনি চাবৰ কাৰণে মানুহ আহিছে। চাই থাকক ব্লগটো। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। এইফালে ধানৰ মাজত মটৰ চাই আছে, মটৰ দিয়া গৈছে, গাজিছে নে নাই চাইছে। আজিকালি চৰকাৰৰ পৰা বস্তু দিলে এনেকৈ চাব আহে ঘৰলৈকে, খেতি কৰে নে নাই নকৰে সেইখিনি চাই। আৰু খেতি নকৰিলে আজিকালি বীজ নিদিয়ে, আৰু খেতি কৰি কিনে দেখুৱালে বহুখিনি বীজ দিয়ে আজিকালি। চৰকাৰৰ পৰা এইখিনি সুবিধা আছে। অফিচৰ পৰা যে চাব আহিছে এইটো প্ৰুফ হিচাপে আপোনাৰ ফটো মাৰি নিব অফিচাৰবিলাকে, ফটো মাৰা ৰেডি কৰিছে। এতিয়া খেতি চাই কিনে শাক তোলা আৰম্ভ কৰিছে। এতিয়া শাক তুলি লৈ কিনে ঘৰলৈ যাব, ঘৰত শাক পাচলি বনাই কিনে খাব। এতিয়া আমাৰ বন্ধাকবিৰ খেতি, বন্ধাকবিৰ মাজে মাজে শাক তুলি আছে। আগমুঠা লৈ গ'ল গোটেইখিনি শাক, এইবিলাক গ'ল শাক লৈ পুৰা। এতিয়া ঘৰত চাহ খাব, চাহ খাই ঘৰে যাব। আৰু ব্লগটোত এইখিনি আছিল গাইজ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। নতুন নতুন ভিডিঅ' পাবলৈ বেল আইকনটো বজাই ৰাখিব।